মানে কথাটো এনেকুৱা যে আজি এপ্ৰিল মাহৰ 19 তাৰিখৰ আমি গৈ আছোঁ বিহু প্ৰগ্ৰেম চাবলৈ আৰু আজি মঙলদৈত আহিব নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব তথা অসমৰ লুইত কণ্ঠ জুবিন দা। দাদাৰ প্ৰগ্ৰেম আগতে চাইছোঁ কিন্তু বিহু প্ৰগ্ৰেমহে আজিলৈকে চোৱা হোৱা নাছিল। এয়া প্ৰগ্ৰেম আহি পালোঁ বাৰু কিন্তু জুবিন দা এতিয়ালৈ উঠা নাই আৰু জুবিন দাৰ প্ৰগ্ৰেমতো কিমান মানুহ হয় সেয়া হয়তো মই আপোনালোকক বেলেগকৈ ক'ব নালাগে। অকণমান পাছতেই জুবিন দাৰ গাড়ীখন এনেকৈ সোমাই আহিল আৰু এয়া মঞ্চত জুবিন দা আৰু তেখেতৰ জনপ্ৰিয় গীত মোৰ মনৰে কল্পনাৰে আৰম্ভ কৰিলে অনুষ্ঠান। মাজতে অকণমান বৰষুণ দিছিলে কিন্তু বেছি দেৰিলৈ নাথাকিল। এনেকৈয়ে তেখেতে বহুকেইটা জনপ্ৰিয় গীত গাই সকলো অনুৰাগীক মুগ্ধ কৰি পেলালে। জুবিন দাৰ ময়ো এজন অনুৰাগী আৰু তেখেতৰ যি মহানুভৱতা সঁচাই বৰ অতুলনীয়। নাজানো তেখেতৰ কণ্ঠত কি যাদু আছে, নাজানো তেখেতক লগ পোৱাৰ লগে লগে সকলো কিয় ইমান আপোন পাহৰা হৈ যায়। নিশা প্ৰায় 1 মান বজাত বহুকেইটা জনপ্ৰিয় গীত গোৱাৰ পাছত জুবিন দাই মঞ্চৰ পৰা বিদায় ল'লে আৰু মই জয় জুবিন দা বুলি কৈ আজিলৈ এৰিছোঁ। বাই বাই।